হাই গাইজ, সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি ভেলেণ্টাইন ডে। 14 ফেব্ৰুৱাৰীত ভেলেণ্টাইন ডে'নো কিয় পালন কৰা হয় সেই বিষয়ে অলপ ক'ম। মোৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেল আইকনটো ক্লিক কৰি দিব। ব'লক এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। চেণ্ট ভেলেণ্টাইনৰ শুৱৰি 14 ফেব্ৰুৱাৰীৰ দিনটোত ভেলেণ্টাইন ডে' পতা হয়। ৰোম দেশত 3য় শতিকাত এজন ৰজা আছিল ক্লডিয়াছ নামেৰে। তেওঁ অত্যন্ত কঠোৰ শাসন ব্যৱস্থা আছিল। তেওঁ ৰাজ্যত আদেশ জাৰি কৰিলে যে কোনো ব্যক্তিয়ে বিয়া পাতিব নোৱাৰিব আৰু প্ৰেম কৰিব নোৱাৰিব, কাৰণ বিয়া পাতিলে মানুহ শাৰীৰিক আৰু মানসিকভাৱে দুৰ্বল হয় বুলি তেওঁ বিশ্বাস কৰিছিল। তেতিয়া ভেলেণ্টাইনে ৰজাৰ আদেশ তীব্ৰ বিৰোধিতা কৰিছিল আৰু প্ৰজাবোৰক কৈছিল যে বিয়া পাতিবলৈ আৰু প্ৰেম কৰিবলৈ। সেই কথা ৰজাই গম পাই তেওঁক জেলত দিলে। জেলাৰৰ এজনী জীয়েক আছিলে, তাই চকুৱে নেদেখিছিলে। চেণ্ট ভেলেণ্টাইনে তেওঁক প্ৰাৰ্থনা কৰিলে ভগৱানৰ ওচৰত যে তেওঁ চকুৱে দেখিব লাগে বুলি, আৰু তেতিয়া চকুকেইটা ভাল হৈ গ'ল ছোৱালীজনী। আৰু ছোৱালীজনী ভেলেণ্টাইনক লগ কৰিবলৈ আহিলে জেলত। লগ কৰিবলৈ আহোঁতেই ভেলেণ্টাইনৰ আৰু ছোৱালীজনীৰ মাজত প্ৰেম হ'ল। প্ৰেম হ'ল আৰু সেই কথাটো ৰজাই গম পোৱাৰ লগে লগে ভেলেণ্টাইনক মতাই আনিলে আৰু তেওঁক ডিঙু কাটি হত্যা কৰিবলৈ যো-জা কৰিলে। 1969 চনৰ 14 ফেব্ৰুৱাৰীৰ দিনাখন ভেলেণ্টাইনক ডিঙি কাটি হত্যা কৰা হ'ল। আৰু সেই দিন অনুসৰিয়ে প্ৰথমতে ৰোমত ভেলেণ্টাইন ডে মানিছিলে প্ৰেমিক প্ৰেমিকাই। এতিয়া গোটেই বিশ্বতে 14 ফেব্ৰুৱাৰীৰ দিনটো প্ৰেমৰ দিন বুলি মনা হয়। ভেলেণ্টাইন ডে'ৰ তাৎপৰ্য এইটোৱেই আছিলে। আৰু মোৰ ফালৰ পৰাও প্ৰেমিক প্ৰেমিকালৈ বহু শুভেচ্ছা যাচিলোঁ। মোৰ ভিডিঅ'টো যদি ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব নাপাহৰিব।